কি কৰিছা? কাপোৰ জাপি আছোঁ এতিয়া যাওঁ খানা স্পেচিয়েল আছে বনাবলৈ আজি ৰুটি আৰু চিকেন ব'লা যাওঁ কথামতে কাম সেয়া আহি গ'লোঁ এতিয়া ডাইৰেক্ট কিটচেনলৈ বাকী ইমানেই বৰষুণ এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছে চ' বতৰৰ ডিমাণ্ড অনুসৰি আজি বোলো ৰুটি আৰু চিকেনকে খাওঁ বাকী এয়া আটাটো মঠি লৈছোঁ আটাটো ভালদৰে মঠি মেলি লৈ থৈ দিওঁ বাকীখিনি তাৰ পাছত কৰিম বাকী আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন আমাৰ ফালে কিন্তু বহুত বেয়া দেই বতৰ একদম অশান্তি লগা হৈছে আৰু বাকী হৈ গ'ল আটাখিনি এনেকৈ মঠি পিনে অলপ টাইম ৰেষ্ট কৰিবলৈ থৈ দিলোঁ আৰু এইফালে আহিলোঁ আদা নহৰু খুন্দি মেলি এয়া কেৰাহী পাতি ল'লোঁ ইগন'ৰ কৰিব দেই মোৰ কেৰাহীখন বহুত ঘঁহোঁ কিন্তু চফা নহয় এইফালে চিকেনটো বনাইছে বেলেগে আকৌ দেই মই দেখাইহে আছোঁ এইবিলাক পিঁয়াজ আদা নহৰু মানে খুন্দি পিনে দি দিছে আৰু তাৰপিছত যিখিনি আৰু গৰম মছলা দৰকাৰ হয় মছলাখিনি দি দিছে বাকী কোনে কেনেকৈ বনাই জনাবচোন চিকেনৰ ৰেচিপিবিলাক আমিও বিশেষকৈ ৰেচিপি বুলি নহয় এনেই আৰু আমি কেনেকৈ বনাইছোঁ তাকে অলপ দেখাওঁ বুলি ৰাখি থৈ দিলোঁ আৰু এনেকৈ ভিডিঅ'টো বাকী এয়া চব দি মেলি আৰু মানে গৰম মছলা মিট মছলা জিৰা ধনিয়া চব দি মিক্স কৰি হালধি নিমখ দি মেলি এইখিনি ভালদৰে এতিয়া মিক্স কৰি লোৱা হৈছে লৰাই লোৱা হৈছে তাৰপিছত এইফালে চিকেনখিনি ধুই থোৱা হৈছিলে চিকেনখিনি এতিয়া দি দিয়া হ'ব ইয়াতে চিকেন দি মেলি এতিয়া ভালদৰে গোটেই মছলাখিনি যাতে চিকেনৰ ভিতৰত সোমাই যাওক সেনেকৈ এতিয়া মিক্স কৰি লোৱা হৈছে কি বোলো আজি অকণমান বেলেগকৈ বনাম তো সেইকাৰণে এই দৈ আছিলে এটা কৰোঁ সেই দৈকে অলপ দি দিলোঁ দৈ দি মেলি এইখিনি ভালে দৈটো দিলে মানে কি হয় অলপ গ্ৰেভিটো বেছিকৈ হয় বাকী এতিয়া এইখিনি ৰেষ্ট হ'বলৈ অকণমান থৈ দিলোঁ এইখিনি সেইফালে ঢাকি লোৱাৰ পাছত এইফালে মঠি থোৱা আটাখিনি মৰলৈ সেইফালে চিকেনটো বনাই দিলোঁ যেতিয়া এইফালে আটাখিনি গোল বনাই লওঁ এয়া গোল বনাই মেলি লৈছোঁ তাৰপিছত এতিয়া এইফালে চিকেনো হৈ থাকিব আৰু এইফালে ৰুটিও বনোৱা হৈ যাব তেতিয়ালৈকে সেয়া ৰুটি বনাই লৈছোঁ বাকী মোৰ ৰুটি গোল নহয় দেই বহুত চেষ্টাৰ ফলত এতিয়া লাহে লাহে অকণমান গোল হ'ব ধৰিছে বাকী যি কি নহওক গোল হওক চাই যেনেকুৱাই হওক পেটলৈতো যাব ন দেখাত কি আছে খোৱাত আছে হয় নাই খাব লাগে ভালদৰে বাকী আকৌ এবাৰ উলিয়াই ঢাকনটো আঁতৰাই আকৌ এবাৰ চাইছোঁ মানে চিকেনটো হৈছেনে নাই হোৱা তাৰপিছত এতিয়া এইবিলাক আলু আকৌ কেঁচা পিঁয়াজ বিলাহী কাটি থোৱা বিলাহী চব আকৌ দি দিছে এইটো মোৰ হৈছে হাজবেণ্ডৰ ৰেচিপি দেই তেওঁ মতে বনায় মানে বাকী টেষ্টি বনায় আকৌ যেনেকুৱা হ'লেও টেষ্টি হয় তেওঁ খাবলৈ চিকেনটো এফালে তেওঁ এইখিনি দি দিছে আৰু বাকী সেয়াই আৰু চাই থাককচোন কি হৈ থাকে আৰু আগলৈ আকৌ ঢাকি থৈ দিছে এইফালে মোৰ ৰুটি বনাই আছোঁ এয়া দিছে নহয় মোৰ ৰুটিখন কিমান ধুনীয়া গোল হৈছে এয়া আকৌ এখন বনাই লৈছোঁ ইমানকেইটা মানে কি আৰু ৰাতি একচুৱেলি বেছিকৈ নাখালেও হয় আমি দুখনেই খাওঁ সেইখিনি মানে আমাৰ দুটাৰ কাৰণে 4খন বনাইছোঁ বাকী আৰু এজনী বাইদেউজনীক মাতিছোঁ তেওঁৰ কাৰণে থৈছোঁ সেয়া চিকেন অলম'ষ্ট হ'বলৈ হৈছে আৰু মোৰ ৰুটি বনোৱাও হ'বই এতিয়া বেছি পৰ নাই এই চিকেনটো বনাওঁতে এওঁৰ মানে বনাবলৈ বহুত টাইম লগায় সেইকাৰণে মানে ৰুটিটো মই অলপ দেৰিকৈ বনাম বুলিয়ে থৈ দিছিলোঁ এওঁ হোৱাৰ পাছতহে আগফালে ৰুটি বনাই আছোঁ বাকী আপোনালোকে কি খালে আজি দিনত জনাবচোন অলম'ষ্ট আমাৰ লাহে লাহে আৰু হৈছেগৈ আৰু আকৌ নেক্সটখন ৰুটি গৈছে এই টাৱাত বাকী ভাল লাগে কেতিয়াবা এনেকৈ খায়ো আৰু বিশেষকৈ ৰাতি আমাৰ মানে কি ৰুটি খোৱাই হয় আৰু যিহেতু এতিয়া ঠাণ্ডা বতৰ বৰষুণ দি আছে বাহিৰত পূৰা ৱেডাৰৰ একদম মজা লৈ এতিয়া আমি ৰুটিখন খাম আৰু আজি মানে অকণমান কিবা এটা মানে এক্সট্ৰা কৰোঁ বুলি দুয়োজনে ভাবি সেয়াই মানে পটককৈ একদম ছাডেনলি লোৱা মানে প্লেনিং আৰু এয়া চিকেন আমাৰ অলম'ষ্ট ৰেডি বাহ মজা হৈছে দেই এয়া চিকেন আহি গ'ল বাটিত এতিয়া চিকেনখিনি উলিয়াই লোৱা হ'ল সেইখিনি হৈ গ'ল আৰু কেনেকুৱা হৈছে বাৰু জনাবচোন দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকৰ খাইতো বাৰু মই গম পাম বাকী দেখি কেনেকুৱা এটা অনুমান লগাব পাৰিছে জনাবচোন বাকী এইফালে চব উলিয়াই ল'লোঁ আৰু ধুনীয়াকৈ কেণ্ডেল চেণ্ডেল লগাই একদম এটা ভাইব ক্ৰিয়েট কৰি লৈছোঁ
এইফালে কাঁহীখনত উলিয়াই লৈছোঁ, অলমষ্ট হৈ গ'ল আমাৰ ৰুটি চিকেন চপ হৈ গ'ল। এইফালে কাঁহীত উলিয়াই লৈছোঁ ধুনীয়াকৈ, উলিয়াই মেলি এতিয়া ৰুটি এখন ল'ম আৰু ধুনীয়াকৈ খাম আৰু দুইজনে মিলি পিনে। বাকী কেতিয়াবা আমি দুইজনে এনেকুৱাই মানে কেতিয়াবা কথা পাতি পাতি এনেকৈ দুইজনে বনাই মেলি, আমি প্ৰায় দুইজনে বনাই মেলি একেলগতে মানে লাগি ভাগিয়ে আমি কি কৰোঁ ৰাতিৰ ডিনাৰটো মানে বনোৱা হয়। এয়া দুজনে ধুনীয়াকৈ খাই লৈছোঁ। বাকী এইটো বেলেগ বুলি নাভাবিব দেই। ঠিক আছে তেন্তে, বাকী এয়া এনেই অকণমান ডেক'ৰেট কৰিছিলোঁ যে তাৰে অকণমান ফটো এখন লগাই দিছোঁ। এইকেইটা দুটা কেণ্ডেল মই মিছ'ৰ পৰা লৈছিলোঁ, ইমান ধুনীয়া চেইন। চ' আজিলৈ আহিছোঁ, বাই।